আৰে নেক্সট যোৰ চাওকচোন ইমান বেছি ধুনীয়া হয় কালাৰটো অলপমান মিক্স টাইপ লাইট ব্লু নহয় লাইট পাৰ্পলে নহয় তেনেকুৱা এটা মিক্স শেডত আছে কালাৰটো আৰু গোটেই চাদৰখনতে ডাঙৰ ডাঙৰকৈ ফুল আছে একদম ব্ৰকেট ডিজাইনত খুব বেছি ধুনীয়া হয় কাপোৰযোৰ একদম হেভি হয় এখিনি হৈছে চাদৰৰ সাইড পাৰিখিনি আপোনালোকে যেহেতু এতিয়া অফাৰ প্ৰাইজত পাইছে সোনকালে সোনকালে বুকিংটো কৰি ল'ব আৰু যদিহে আপোনালোকে কালাৰ অপচন ল'ব বিচাৰে দেন ল'ব পাৰিব আৰু এখন হৈছে তাৰ মেখেলাকেইখন হেভি হোৱাৰ কাৰণে কাপোৰকেইযোৰ আৰু বেছি ধুনীয়া লাগে আৰু এটা বহুতৰে ডিমাণ্ডৰ কালাৰ বুলিয়ে ক'ব লাগিব একদম ৰাণী পিংক হয় একদম ডাৰ্ক কালাৰটো য'ত এনেদৰে সিলভাৰ কালাৰৰ কাম কৰা আছে মোৰ এই কাপোৰযোৰ গাত লওঁতে একদম পিন্ধো লাগি গৈছে ইমানে মৰম লগা হয় কালাৰটো এখিনি হৈছে তাৰ সাইড পাৰিখিনি ধুনীয়াকৈ এনেদৰে সিলভাৰ কালাৰেৰে কাম কৰা আছে এখন হৈছে তাৰ মেখেলাখন একদম ধুনীয়াকৈ হেভিকৈ কৰা আছে আৰু এখিনি হৈছে ব্লাউজ পিচটো একদম হেভি যাব যেহেতু এতিয়া বিহু স্পেশাল অফাৰত দিছো কাপোৰখিনি আপোনালোকে সোনকালে ল'ব পাৰিব নেক্সট যোৰ চাওকচোন ইয়েলো কালাৰত য'ত এনেদৰে সিলভাৰ কালাৰ কাম কৰা আছে পুৰা ইয়েলো নহয় অলপ অৰেঞ্জ মিক্স টাইপ তেনেকুৱা এখন হৈছে তাৰ মেখেলাখন হেভিকৈ কৰা আছে এটো হৈছে ব্লাউজৰ পিচটো একেবাৰে শেষত এযোৰ ধুনীয়া লৈ আহিছো একদম পাৰ্পল কালাৰ টাইপত ইমান বেছি মৰম লগা হয় কালাৰটো ৰাণী পিংকৰ সৈতে সেম হয় কাপোৰযোৰ এখিনি হৈছে তাৰ সাইড পাৰিখিনি আৰু এখন হৈছে মেখেলাখনো একদম হেভি হয় আৰু এটো হৈছে ব্লাউজৰ পিচটো যেহেতু এতিয়া বিহু স্পেশাল অফাৰ চলি আছে গতিকে এখিনি কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 799 যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰিনশ্বট মাৰি আমাৰ স্ক্ৰিনত থকা নম্বৰ কন্টাক্ট কৰিব নাইবা হোৱাটছএপত মেছেজ কৰিব ধন্যবাদ